নমস্কাৰ বন্ধুগণ, স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। অসমত সংঘটিত হৈছে এটা ভয়ানক মাৰ্ডাৰ কেছ আৰু সেই মাৰ্ডাৰ কেছৰ আৰম্ভণি হয় এটা দুৰ্ঘটনাৰ পৰা। আচলতে এটা ভয়ানক মৰেল পুলিচিং আৰু মব লিঞ্চিঙৰ ঘটনা পুনৰবাৰ সংঘটিত হৈছে আমাৰ ৰাজ্যত। কাৰো কথা নাভাবি, কাৰো কথা চিন্তা নকৰি, ন্যায়ৰ কথা চিন্তা নকৰি একাংশ মানুহে সেই 23 বছৰীয়া তামোলপুৰৰ যুৱকক ৰডেৰে প্ৰহাৰ কৰি মৃত্যুৰ মুখত ঠেলি দিলে। আজি তেওঁৰ ঘৰৰ অৱস্থা নাই। আজি তেওঁৰ পৰিয়ালক ন্যায় কোনে দিব আৰু ন্যায় পালেওনো সেই মাকৰ পুত্ৰ কোনে ঘূৰাই আনি দিব? কাৰো কথা চিন্তা নকৰি, কাৰো কথা নাভাবি এজন 23 বছৰীয়া যুৱকৰ ডিঙিৰ পিছফালেৰে ৰডেৰে প্ৰহাৰ কৰি কৰি মৃত্যুৰ মুখত ঠেলি দিলে একাংশ মানুহে। আজি এই ভিডিঅ'টোত আলোচনা কৰিম সেই 23 বছৰীয়া তামোলপুৰৰ যুৱকৰ কেনেকৈ জীৱন ধ্বংস কৰিলে একাংশ মানুহে। আইনৰ কথা চিন্তা নকৰি সেই একাংশ মানুহে নিজে আইন হাতত তুলি সেই যুৱকৰ প্ৰাণ ল'লে। আজিৰ এইটো ভিডিঅ'ত আমি সকলোবোৰ কথা আলোচনা কৰিম। অসমত 20 আগষ্ট তাৰিখে 23 বছৰীয়া এজন তামোলপুৰৰ যুৱক যাৰ নাম অভিষেক দাস আৰু তেওঁৰ 3জন বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল বগামাটি আৰু তাতে গা ধুই কিয়া চেল্টছ নামৰ এখন গাড়ী চলাই তেওঁৰ নিজৰ ঘৰলৈ উভতি অহা সময়ত সন্মুখত থকা ই ৰিক্সা এখনক খুন্দিয়াই পিছফালে থকা এখন গেলামাল দোকানক খুন্দিয়াই দিলে। এতিয়া সেই দুৰ্ঘটনাত কোনো মানুহ নিহত আৰু আহত হোৱা নাই, আনকি জীৱ জন্তুৰো কোনো জীৱন ক্ষতি হোৱা নাই আৰু গাড়ীখনৰ ভিতৰত থকা মানুহৰো কাৰো ক্ষতি হোৱা নাছিলে। কিন্তু মানৱতাৰ কথা চিন্তা নকৰি, আইনৰ কথা চিন্তা নকৰি সেই একাংশ মানুহে নিজেই আইন হাতত তুলি লৈ প্ৰাণ ল'লে সেই যুৱকজনৰ। দুৰ্ঘটনাৰ পিছত সেই গাড়ীখনৰ দৰ্জা অটলক হৈ যোৱা বাবে তেওঁৰ 3জন বন্ধু আৰু তেওঁ ওলাই আহিব পৰা নাছিলে। ওলাই আহিবলৈ যদিও চেষ্টা কৰিছিলে কিন্তু পৰা নাছিলে। কিন্তু সেই গাড়ীখনত থকা এখন ছানৰুফেৰে ওলাই আহিব চেষ্টা কৰিছিল অভিষেক দাসে আৰু সেই সময়ত ওচৰত থকা একাংশ মানুহৰ পৰা সহায় খুজিছিল অভিষেক দাসে। কিন্তু সেই একাংশ মানুহে গাড়ীখনত আবদ্ধ হোৱা কেইজনক সহায় নকৰিলে। তাৰ উপৰিও গাড়ী চালক যাৰ নাম অভিষেক দাস তেওঁক ঘটনাস্থলীৰ পৰা কিছু দূৰত লৈ যায় ৰডেৰে প্ৰহাৰ কৰি তেওঁক মৃত্যুমুখত ঠেলি দিলে। তাৰ ভুল মাত্ৰ এখন ই ৰিক্সাক বচাবলৈ গৈ এখন গেলামাল দোকানক খুন্দিয়াই দিয়ে। সেই দুৰ্ঘটনাত কোনেও আহত হোৱা নাছিলে আৰু কোনেও নিহত হোৱা নাছিলে, আনকি জীৱ জন্তুৰো একো ক্ষতি হোৱা নাছিলে। আজি সেইখিনি অভিষেক দাসৰ ভুলৰ কাৰণে তেওঁৰ পৰিয়ালটো অকলশৰীয়া হৈ পৰিছে। তেওঁৰ মাকৰ এক পুত্ৰ আজি ঘৰখনত অশান্তিৰে ভৰা হৈ পৰিছে। তাৰ মাকে কান্দি কান্দি কেমেৰাৰ সন্মুখত প্ৰকাশ কৰিছে যে মোৰ ল'ৰাৰ ন্যায় লাগে। একো ক্ষতি হোৱা নাছিল, ক্ষতি নোহোৱাটো সিহঁতে কিয় মাৰিব? মানুহৰ মানৱতা নাই নেকি? চাইডত কিয় লৈ যাই মাৰিব লাগে? মোৰ ল'ৰাটো যেনেকে মৰিছে সেনেকে ফাঁচি হ'ব লাগে, ফাঁচিয়ে লাগে মোৰ। চাওকচোন গাইজ, কেনে ল' মেণ্টেলিটি আৰু অমানৱতাৰ মানুহ আজিৰ দিনতো থাকিব পাৰে। এজন ড্ৰাইভাৰে কেতিয়াও নোখোজে যে মই নিজা ইচ্ছাকে কাকবা খুন্দিয়াই দিওঁ, কাকবা মাৰি পেলাওঁ। সেইটো কেতিয়াও কোনেও নোখোজে। যদি কোনো এটা দুৰ্ঘটনাত কোনোবাই মৰিছে আৰু সেই দুৰ্ঘটনাৰ পিছতে যদি ড্ৰাইভাৰজনক অত্যাচাৰেৰে প্ৰহাৰ কৰি কৰি মাৰি পেলোৱা যায়, তেন্তে সেই মানুহজন ঘূৰাই আহিব না গাইজ? দুৰ্ঘটনাটো হৈ যোৱাৰ পাছত গাড়ীখনৰ দৰ্জা অটলক হৈ যায় আৰু সেই অৱস্থাত একাংশই সহায় নকৰিলে। তাৰ উপৰিও গাড়ী চালকজন যাৰ নাম অভিষেক দাস তাক ঘটনাস্থলীৰ পৰা কিছু দূৰত লৈ যায় ৰডেৰে প্ৰহাৰ কৰি হত্যাৰ মুখত ঠেলি দিলে এজন 23 বছৰীয়া যুৱক তামোলপুৰৰ। আজি ভাবক তেওঁৰ ঘৰৰ অৱস্থা কেনে হ'ব পাৰে, তাৰ মাকৰ মন কেনেকে ভাঙি পৰিছে। অভিষেক দাসৰ বন্ধু কেইজনৰ মন্তব্য অনুসৰি শুনা পোৱা গৈছে যে তেওঁলোককো ভাবুকি দিছিলে একাংশই মাৰিবৰ কাৰণে। এনেকুৱা ঘটনা বহুতো সংঘটিত হৈ আছে অসমত, কিন্তু এইটোহে পোহৰলৈ আহিছে। কিন্তু এনেকুৱা বহুতো ঘটনা পোহৰলৈ নাহে, যাৰ ফলত আমি গমেই নাপাওঁ ক'ত কি হৈ আছে। যে আমি অসমত জীয়াই থাকি অসমীয়াই যদি ছেফটি ফিল নকৰোঁ, তেন্তে বাহিৰতনো কি অৱস্থা হ'ব পাৰে। তো এইখিনি আছিল মোৰ মন্তব্য। নমস্কাৰ, জয় অসম।